এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বিহুৰ বাবে প্ৰস্তুতি চলাইছোঁ আৰু কি বনাই আছোঁ তো চাই থাকক ভিডিঅ'টো শেষলৈকে। পুৰা সেয়া জুই আৰু সেয়া কেৰাহী, এয়া আমাৰ মেইন বস্তুটো এয়া হৈছে উহা চাউল আৰু এতিয়া আমি সান্দহগুড়ি খুন্দিম। এয়া এইটো আমাৰ ঢেঁকীটো, এয়া চাওক এইটো মা এয়া সেইটো আমাৰ বাইদেউ দিছোঁ। এতিয়া আমাৰ কেৰাহী বহাই দিলে মাই, এতিয়া চাউল ভাজিব মাদাৰ। এতিয়া আমি খুন্দিম। যাত্ৰা নাকি? যাত্ৰা ঠাণ্ডা নহয় বাৰু, আৰম্ভণি আৰু আজি মই বহিছোঁ আৰু আমাৰ দেউতাই ঢেঁকী দিব ৰখিছে। এয়া দেউতাই ঢেঁকী দিব, মই ৰখি আছোঁ আৰু বাকীবিলাক আছে ৰ'বক দেখাই আছোঁ। এয়া চাউলটোক আপোনালোকৰ ফালে কি কয় জনাবচোন। আমাৰ ফালে কিন্তু উহা চাউল বুলিয়ে কয় আৰু আমি সান্দহগুড়ি বুলি কওঁ, যিটো এনেকৈ ভাজি পেলাই বনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। মাইনাস বড় হতে না থাকবি মেরে এই मला ধরে লড়ক মেরে টাকা মাইদা কেতা যদি তো এই নরমাল তো মত আমি কেতা পিছে ধরে এইফালে মাহঁতে সান্দা ভাজি আছে আৰু আনফালে চব মই নাৰিকলৰ চিৰা বনাইছোঁ। তো নাৰিকলৰ চিৰা মই কেনেকৈ বনাইছোঁ ভিডিঅ'টো চাই থাকক। এয়া মই নাৰিকল দি কাটি লৈ ধুনীয়াকৈ মই পানী দি ধুই লৈছোঁ আৰু নাৰিকলৰ যি ওপৰৰ কলা থাকে সেইখিনি মই গুচাই লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ ৰুকনিত নাৰিকলখিনি ৰুকি লৈছোঁ। বলক এতিয়া এই নাৰিকলখিনি ভাজি লওঁ। আৰু প্ৰায় 15-16 মিনিট এনেকৈ নাৰিকলখিনি ভাজি ল'ম আৰু নাৰিকলখিনিত মই চিনিও দিছোঁ, মানে সেইখিনি ভিডিঅ' কৰা নহয়, সেইকাৰণে মানে কৈয়ে দিম। নাৰিকলৰ চিৰা বনাই আছোঁ, সান্দহগুড়ি হৈ গ'ল। এতিয়া আমি নাৰিকলৰ চিৰা, তাৰপিছত আমি বনি চাউলৰ পিঠা বনাম। আমাৰ চিৰা হৈ গ'ল, এয়া চাওক। তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ব্লগ লৈ আহি আছোঁ। থেংক ইউ।